নমস্কাৰ News24Bodoland সকলোকে স্বাগতম জনাইছো আজি আমি সামাজিকভাৱে কিছুমান কথা আলোচনা কৰিবৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিকে ইতিমধ্যে বিভিন্ন সংগঠনৰ লগত জড়িত হৈ সামাজিকভাৱে কাম কৰি আহিছে আৰু তেখেত হৈছে মিষ্টাৰ Shaheb নমস্কাৰ আৰু তেখেতক আমি স্বাগতম জনাইছো আৰু তেখেত হৈছে মই তেখেতৰ পদবীৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰাইছো তেখেত হৈছে বিটিএডি ৰিজনৰ মাইনৰিটি কাউন্সিলৰ অন্যতম সম্পাদক লগতে গাইগাঁও জিলা ইউপিপিএলৰ অন্যতম সম্পাদক আৰু তেখেত আছে এটা ফৰামৰ যে মাইনৰিটি ডেভেলপমেণ্ট ৱেলফেয়াৰ আছে তেখেতৰ অন্যতম সম্পাদকৰ জেনেৰেল সেক্ৰেটাৰী পদত প্ৰতিষ্ঠিত হৈ আছে গতিকে তেখেতক আমি স্বাগতম জনাইছো আলোচনাৰ আৰম্ভণি কৰাৰ আগতে আমি আপোনাৰ পৰা কিছুমান কথা ক'লে জানো প্ৰথমতে আপোনাৰ পৰিয়ালৰ বিষয়ে আমি গৌৰৱভাৱে কথা পাতো আপুনি নিজৰ চিনাকি কৰিব হয় মোৰ নাম শাহেব খান মোৰ ল'ৰা ছোৱালী 5জন প্ৰথম ল'ৰাজন হাই ছেকেণ্ডাৰী কৰি আছে দ্বিতীয়জন এইবাৰ মেট্ৰিক পাছ কৰিলে মোৰ জন্ম বেটিচিৰ মুছলপুৰ সাব ডিভিজনৰ অন্তৰ্গত মথানগুৰি যদিও তাত মোৰ জন্ম কিন্তু মই ডাঙৰ দীঘল ইয়াতেই হৈছোঁ গৰিয়াজাৰ অঞ্চলত তো যি কি নহওক সৰুৰে পৰা জাতীয় চেণ্টিমেণ্ট আছে জাতীয় চেতনা আছে সংগঠনৰ কাম কাজ কৰি আহিছোঁ এভিএমছুৰ দায়িত্বও লৈছোঁ আমছুৰ দায়িত্বও লৈছোঁ বৰ্তমানো গৰুৱাজাৰ কালিখোলা আঞ্চলিক আমছুৰ এডভাইজাৰ হৈ আছোঁ বিভিন্ন দায়িত্বত জড়িত হৈ আছোঁ বিশেষকৈ বেটিচি অঞ্চলত বসবাস কৰা যি আমাৰ বিশেষকৈ 6টা জনগোষ্ঠী মুছলিম খ্ৰীষ্টিয়ান বুদ্ধিষ্ট শিখ ফাৰ্চী জৈন এই যি 6টা কমিউনিটি লৈ আমাৰ এটা ডেভেলপমেণ্ট ৱেলফেয়াৰ ফৰাম আছে তাৰ মই ওদালগুৰি জিলাৰ নেতৃত্ব লৈ আছোঁ দায়িত্ব লৈ আছোঁ অকণমান হ'লেও ৰাইজৰ কাম কৰা এটা সুবিধা পাইছোঁ কিমান পৰিমাণে ৰাইজে সন্তুষ্ট নাজানো কিন্তু মোৰ ফালৰ পৰা যিখিনি কৰণীয় মই কৰি গৈ আছোঁ বাকীখিনি ৰাইজেহে ক'ব পাৰিব ধন্যবাদ আপুনি যিহেতু সামাজিক সংগঠনত জড়িত হৈ আছে গতিকে এতিয়া নিৰ্বাচনৰ বতৰ এই নিৰ্বাচনৰ বতৰত আমি নিৰ্বাচনৰ কিছুমান কথা আপোনালোকৰ আলোচনা কৰিম গতিকে আপুনি নিৰ্বাচন বুলি ক'লে ইয়াতে কিন্তু বহুত ৰাজনৈতিক দল আছে ৰাষ্ট্ৰীয় আঞ্চলিক এতিয়া আপুনি আটাইতকৈ ৰাজনৈতিক দল বুলি ক'লে কোনটো দলত আপুনি নিজকে জড়িত হ'বলৈ বিচাৰে ৰাষ্ট্ৰীয় নে আঞ্চলিক দল ইয়াত স্যার বিএসসি একৱাৰ্ড যেতিয়া হৈছিলে 10টা বছৰ ইণ্টাৰিম কাউন্সিল চলালে তাৰপিছত 2003 চন 10 ফেব্ৰুৱাৰীত বিটিচি চুক্তি হ'ল বিটিচি চুক্তিত আমাৰ সংগঠনৰ যথেষ্ট অৰিহণা আছে আমি লগত আছোঁ আমি লগত লৈ আমাৰ সহযোগত বিটিচি একৱাৰ্ড হৈছে তেতিয়াৰ পৰা আজিলৈকে যি 2020 চনত যি জানুৱাৰী মাহত নতুন একৱাৰ্ড হৈছে বিটিআৰ একৱাৰ্ড তো আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দল নেশ্যনেল দল আঞ্চলিক দল ইয়াত আহিছে কিন্তু আজিৰ তাৰিখত বিএসসি বিটিচি আৰু বিটিআৰ গঠন হোৱাৰ পিছৰ পৰা স্পষ্টভাৱে মই এটা কথা ক'ব বিচাৰিছোঁ বিটিচি অঞ্চলত কিন্তু মানে আঞ্চলিক দলৰ বাহিৰে বেলেগ দলৰ কোনো ইয়াত অস্তিত্ব নাই প্ৰথম কথাটো হৈছে ইয়াত যিহেতু মানে বড়ো জনগোষ্ঠীৰ লগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকত যি চুক্তি স্বাক্ষৰ যি সময়ে সময়ে হৈ আহিছে আমি প্ৰত্যেকবাৰে আমি দেখি আহিছোঁ সেই আঞ্চলিক দলে গাদীত শাসনাধিষ্ঠ হৈ আহিছে তো এইবুলিও আমাৰ মানে মনৰ যিটো কথা তেনেকুৱাই মানে ইয়াত কোনো নেশ্যনেল দল আপুনি কংগ্ৰেছৰ কথাই কওক বিজেপিৰ কথাই কওক অন্য যিবিলাক নেশ্যনেল দল আছে বিটিচি অঞ্চলত তেনেকে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ইয়াত মাত্ৰ 2টা বড়ো জনগোষ্ঠীৰ যি 2টা আঞ্চলিক দল আছে ইয়াৰহে চৰকাৰ ইয়াত থাকিব স্পষ্টভাৱে মই কৈছোঁ এটা হৈছে ইউপিপিএল এটা হৈছে বিপিএল ইয়াৰ বাহিৰে অন্য কোনো আঞ্চলিক দল ইয়াত উপনি পাতিব নোৱাৰে আৰু সেইটো কাৰণে আপোনাৰ মানে আঞ্চলিকতাবাদত হয় মই আঞ্চলিকতাবাদত বিশ্বাসী যেহেতু আপুনি ইয়াৰ আগতে কিন্তু আপুনি ৰাজনৈতিক দলত নাছিলে
কিন্তু তথাপিও এতিয়া নতুনকৈ যিটো অফিচিয়েল চৰ্চা কৰিলে যে ইয়াত ৰাজনৈতিকভাৱে আমি সামাজিকভাৱে যিটো উন্নয়ন হ'ব লাগে আপুনি এতিয়াতো এটা কমিউনিটিৰ পৰা আহিছে গতিকে সেই কমিউনিটিক আপুনি কেনেধৰণে এই ইউপিপিলৈ থাকি কেনেধৰণে আগবঢ়াই নিব বিচাৰে মই বিচাৰিছো আমাৰ যিহেতু নতুন চুক্তি এটা হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চাৰিটা NDFB গোটৰ নেতৃত্বত এই চুক্তিত ইয়াৰ আগতে দুটা চুক্তি আমি দেখিছোঁ গোটেই চুক্তিৰ দফাবিলাক মই চাইছোঁ BTC চুক্তিৰ যিটো 42 পেজৰ যিবিলাক দফা সেই দফাবিলাকো মই চাইছোঁ মোৰ লগতে আছে BTC একৰ্ড আৰু BDR একৰ্ডৰ যিখিনি দফা এই দফাখিনি যদিও কিছুমান মানুহে মানে এটা ভাৱধাৰা লৈছে যে যি সময়ত চুক্তি স্বাক্ষৰ হৈছে সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীক মানে আলোচনা নকৰি অকলভাৱে NDFB চাৰিটা গোট আৰু এপছুৰ নেতৃত্বত যি মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চুক্তি স্বাক্ষৰ হৈছে ইয়াত মানে আমাৰ ৰাইজৰ মাজত এটা ভুল প্ৰচাৰ চলি আছে যে BDR একৰ্ডত হেনো মানে বিভিন্ন জাতি জনগোষ্ঠীৰ কোনো ধৰণৰ কিবা নাই কিন্তু মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ BDR একৰ্ডৰ যিখিনি দফা BTCত বসবাস কৰা 32 লাখ জনসাধাৰণৰ ভাল চিন্তা চৰ্চা কৰি এই চুক্তি স্বাক্ষৰ হৈছে আৰু ময়ো বিশ্বাসী মই ভাবোঁ অনাগত দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব যিটো আদৰ্শ এই আদৰ্শই গোটেই জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাস আৰু আস্থা তেখেতে আনিব পাৰিব আৰু মানে জাতীয় সংগঠন হওক আৰু কিবা বেলেগ কিবাই হওক যদি জাতিৰ স্বাৰ্থত আগুৱাই আহিব বিচাৰিছে জাতিৰ হকে যদি কিবা কাম কৰিব বিচাৰিছে নিশ্চয় কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ ছায়াত থাকিলে কাম কৰিব লাগিব তেতিয়াহে যিবিলাক মানে জাতীয় সমস্যাবিলাক দূৰ হ'ব খুব সুন্দৰ আপুনি সুন্দৰভাৱে কথাখিনি ব্যক্ত কৰিলে আমি দেখিছোঁ মাজে সময়ে ইউপিপিলক এটা বহুতে সমালোচনা কৰে এটা মানে বড়োৰ দ্বাৰা গঠিত এটা মানে আঞ্চলিক দল বুলি মানে ইয়াত মানে বড়োৱে বন্ধুত্ব থাকিব এই বুলি মানে কিছুমান ভুৱা প্ৰচাৰ কৰিব এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া এতিয়া ছাৰ অপ্ৰিয় হ'লেও সত্য কথা মানুহৰ মাজৰ এইটো ভুল ধাৰণা বিশেষভাৱে যদি মানুহবিলাকে ভাল মেণ্টেলিটিত চিন্তা চৰ্চা কৰে BTC অঞ্চলত পূৰ্বৰ পৰাই তেখেতসকলৰ বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি নীতি উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো নীতি মই নিজে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ মিটিং মই নিজে দেখিছোঁ তেখেতৰ এটাই আদৰ্শ আছিলে জিঅ' অৰিজিনেল নিজেও পাছত আনকো বচাওক সেই আদৰ্শ নিখিল বড়ো ছাত্ৰ সন্থাৰ কম বেছি পৰিমাণে হ'লেও আছে আৰু মই বিশ্বাসী সমাজৰ প্ৰত্যেকজন মানুহ একে নহয় সমাজৰ 2-4জন ব্যক্তিৰ কাৰণে কোনোবা এটা জাতিক আক্ৰমণ কৰিব নাপায় সমাজৰ 2-4জন ব্যক্তি তেনেকুৱা আমাৰ কমিউনিটিটো আছে বেলেগ কমিউনিটিটো আছে ভাল বেয়া চিন্তা কৰা ব্যক্তি প্ৰত্যেকৰ মাজতে আছে ভাল চিন্তাধাৰাৰ ব্যক্তি যিমান জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰ মাজতে আছে এতিয়া কথাটো হৈছে মানুহৰ মাজত যিটো ভয় শংকা এটা সোমাইছে যে BTC অঞ্চলত BTR অঞ্চলত একমাত্ৰ ৰাজনৈতিক দল মানে বড়ো দলহে ইয়াত মানে কিবা কৰিব অন্য দলৰ কোনো অস্তিত্ব নাথাকে বা কিবা নাথাকেতো ভুল ধাৰণা হয় এটা কথা স্পষ্ট যিসকল আমাৰ চুক্তি স্বাক্ষৰকাৰী নেতাসকলে চুক্তি স্বাক্ষৰ কৰিছে তেখেতসকলৰ আবেগ অনুভূতি আছে প্ৰত্যেক জাতিৰ জাতীয় চেতনা আছে জাতীয় সেন্টিমেন্ট আছে তেখেতসকলে সেই দায়িত্ব লৈছে অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত মানে প্ৰেছাৰাইজ কৰি তেখেতসকলৰ জাতিৰ স্বাৰ্থত কিবা এটা আদায় কৰিব পাৰিছে তেখেতসকলৰ কাৰণে ভাল সেই কথা যদি কালি তাৰিখত যদি আমিও দেখাব পাৰোঁ নিশ্চয় আমাৰো তেনেকুৱা এটা পজিটিভ লাইন আহিব গতিকে এটা কথা স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ BTC অঞ্চলত 40টা যি সিট আছে BTC একৰ্ডৰ মতে এই 40টা সিটৰ যিটো আপোনাৰ 30টা ৰিজাৰ্ভেশ্যন আছে 5টা ওপেন 5টা জেনেৰেল গতিকে চৰকাৰ গঠন এটা কৰিব লাগিলে 21টা সিটৰ প্ৰয়োজন গতিকে স্পষ্টভাৱে আমি এইটো জনা উচিত আৰু দৰকাৰ যে চুক্তি স্বাক্ষৰকাৰী নেতাসকলে আজি চুক্তি স্বাক্ষৰ কৰিছে আৰু অসম চৰকাৰ ভাৰত চৰকাৰৰ এটা ইন্টাৰনেল আৰু এক্সটাৰ্নেল পলিচি এটা থাকে
যি সময়তে যি চুক্তি স্বাক্ষৰকাৰী নেতাসকলৰ লগত চুক্তি কৰে সেই চুক্তি স্বাক্ষৰকাৰী নেতাসকলক কিন্তু গাদীত বহোৱা ইন্টাৰনেল দায়িত্ব কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ থাকে। গতিকে আমি ভুল বুজিব নালাগে। কথা হৈছে 30টা চিট ৰিজাৰ্ভেশ্যন আছে, ইয়াত আমি ফাইট কৰিলেও কিবা কৰিলেও একো নাই। কথা হৈছে যদি নিজৰ জাতিটোক উন্নতি কৰিব বিচাৰিছো, নিজৰ জাতিৰ হকে যদি কিবা এটা কৰিব আহিছো, নিশ্চয় বড়ো জনগোষ্ঠীৰ লগত আৰু যিসকল চুক্তি স্বাক্ষৰকাৰী নেতাসকলে চুক্তি কৰিছে তেখেতসকলৰ লগত মানে সমিল মিলে আলোচনাৰ মাধ্যমে যি আমাৰ অভাৱ অভিযোগ আছে, আমাৰ জাতিৰ যিবিলাক সমস্যা আছে, আমাৰ জাতিৰ মানুহখিনিৰ মনত যিটো এটা ভয় শংকা এটা সোমাইছে, সেইবিলাক টেবুলৰ মাজত আলোচনা কৰিহে সমস্যা সমাধান কৰিব লাগিব। মই যদি কোনোবা এজন লিডাৰ হৈ গৰিয়াজাৰৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব কোকৰাঝাৰ, তেখেতক যদি গৰিয়াজাৰৰ পৰা গালি পাৰো তেতিয়াহ'লে কিন্তু কাম নহ'ব। যদিহে তেখেতক সেই ভুল পথৰ পৰা শুদ্ধ পথত আনিব লাগে, তেখেতক সমৰ্থন জনাই তেখেতৰ লগত থাকি ফাইট কৰিব লাগিব। যদিহে মোৰ যোগ্যতা আছে, মই বিশ্বাস কৰোঁ আৰু মোৰ আস্থা আছে, যি দলত মই সোমাইছো আজিৰ তাৰিখত যদি মাইনৰিটি, মই স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছো, যদিও মই জাতি ঠিকা লোৱা নাই, কাকো জাতি ঠিকা দিয়াও হোৱা নাই, স্পষ্টভাৱে মই ক'ব বিচাৰিছো জাতিৰ হৈ কাম কৰিব ওলাই আহিছো। যি মুহূৰ্তত নেকি ইউপিপিএল দলৰ পৰাই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰাই হওক, নিজৰ জাতিৰ যেতিয়া এটা সমস্যা আহিব ফেচ টু ফেচ ফাইট কৰিম। যদিহে নোৱাৰো তেতিয়াহে আমি পিছুৱাই আহিম। এনেই অযথা গালি নাপাওঁ। স্পষ্ট খুব সুন্দৰ ব্যাখ্যা কৰাইছে। তথাপিও আপুনি দেখিছো এই যে মুছলিম ল যিটো বৰ্ডৰ তেখেত মানে নিজকে সৰ্বেসৰ্বা বুলি কৈছে মুখিবোৰ, তেখেতে কিন্তু মানে প্ৰমোদ বড়োক খুব মানে বেয়াকৈ সমালোচনা কৰিছে। এই ক্ষেত্ৰত আপুনি কি বুলি? হয়, তেখেতৰ কথা যিহেতু কৈছে, অল অসম মুছলিম পাৰ্চনেল ল বৰ্ডৰ যিজন সভাপতি ডাঙৰীয়া, তেখেত মোৰ বন্ধু বুলিয়ে ক'ব লাগিব, মুফতি মুজিবুৰ ৰহমান আজহাৰী। তেখেতৰ যথেষ্ট জ্ঞান আছে, নলেজ আছে। তেখেত এজন ধৰ্মীয় গুৰু, ধৰ্মীয় নেতা, ধৰ্মীয় হিচাপে থাকক। আমাৰ ধৰ্মীয় সেন্টিমেন্ট আমাৰো আছে। অল অসম উলেমায়ে আহলে সুন্নাত ওয়াল জামাত, জামাতে ৰাজা মুস্তাফা ফাউণ্ডেশ্যন, সেইবিলাক সংগঠনৰ লগত ময়ো জড়িত আছো। অল অসমৰ নেতৃত্বত লোৱা আমাৰ সন্মানীয় ফাৰুক আব্দুল্লাহ নুৰী সাহেব আছে। জাতিৰ হৈ ধৰ্মীয় সংকটত যেতিয়াই জাতিয়ে ধৰ্মীয় সংকটত কৰিব, ফাৰুক আব্দুল্লাহ নুৰী সাহেবে তেখেতে মুখ খুলিব। গতিকে মই ভাবোঁ ইয়াত আৰু বেলেগ ব্যক্তিৰ কোনো প্ৰয়োজন নাই। আৰু দ্বিতীয় কথা, মোৰ বন্ধু হিচাপে তেখেতে যিখিনি কথা কৈছে, মই তেখেতক স্পষ্টভাৱে ক'ব বিচাৰিছো, বিটিচি অঞ্চলত বিটিচি চুক্তি হোৱাৰ পৰা আজি 2020 চনলৈকে যিমান গোষ্ঠী সংঘৰ্ষ হৈছে, যিমান মানে আমাৰ কমনিয়েল ৰাইট হৈছে, মানুহৰ মাজত জাতি জনগোষ্ঠী যেটো ভুল বুজাবুজি হৈছে, আপুনি এটা জায়গাত গৈ পাইছেনে? যোৱা কিছুদিন পূৰ্বে হৈ যোৱা গৰিয়াজাৰত অৱস্থিত আমাৰ খাইৰুল হক ডাঙৰীয়া, যি বিপিএফ দলৰে নেতা আছিলে, তেখেতক অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই মাৰিলে। আপোনাক সেইদিনা দেখোন আমি দেখা নাপালো। আজিৰ তাৰিখলৈকে খাইৰুল হক ডাঙৰীয়াৰ ফেমিলিয়ে চৰকাৰৰ ফালৰ পৰা কি সহায় পালে, বিটিচি প্ৰশাসনৰ পৰা, অসম চৰকাৰৰ পৰা আমিতো দেখিবলৈ নাপালো। আৰু তেনে ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব চৰকাৰে পালন কৰিব, আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব, আমি হিচাপ প্ৰয়োগ কৰিব লাগিব। কিন্তু এটা দিন আপোনাক নেদেখিলো যে খাইৰুল হক ডাঙৰীয়াৰ হৈ, লাফিকুল ইছলাম ডাঙৰীয়াৰ হৈ, কোনোবা আমিনুল ইছলামৰ হৈ আপুনি মাত মাতিলে। বৰ্তমান মই স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছো, বিটিচি অঞ্চলত বসবাস কৰা এনেকুৱা কিছুমান জায়গা আছে, যি জায়গাত 2-4 ঘৰ মানুহ, 30 ঘৰ মানুহ, 25 ঘৰ মানুহ, 10 ঘৰ মানুহ আমাৰ মুছলিম মানুহ আছে। সেই মানুহখিনিৰ খবৰ কিন্তু লোৱা আমি নেতা দেখিবলৈ পোৱা নাই। তাক দুটা উদাহৰণ মই দিম। আপোনাৰ কোকৰাঝাৰ গংগা যিটো হলৰ চাইডত যিটো গংগা পাৰ্ক বুলি কয়, তাৰ চাইডত যিটো 20 কিলোমিটাৰ ৰাস্তা সোমাই গৈছে, তাত মই নিজে গৈছো, তাত 60-70 ঘৰ আমাৰ মানুহ আছে। তাত কিন্তু খবৰ লোৱা মানুহ আমি দেখা নাই। প্লাস উদালগুৰি জিলাৰ নিচেই গাতে লাগি থকা খাগৰাবাৰী অঞ্চলত যি 25-30 ঘৰ মানুহ আছে, সেই মানুহ আজিৰ তাৰিখতো যদি কিবা সংকটত পৰে, নিখিল বড়ো ছাত্ৰ সন্থা ডিমাকুচি আঞ্চলিক, নিখিল বড়ো ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক, নিখিল বড়ো ছাত্ৰ সন্থা খাগৰাবাৰী আঞ্চলিকৰ যি নেতা কৰ্মীবিলাক আছে, তেখেতসকলে কিন্তু ৰক্ষণাবেক্ষণ দি আমি দেখিবলৈ পাইছো। অপ্ৰিয় হলেও সত্য কথা, সত্য যিটো লুকাই নাথাকে ক'বই লাগিব।
গতিকে তেখেতসকলক আমি দেখিছো আমাৰ মানুহখিনিক সময়ে সময়ে প্ৰটেকশ্যন দি আহিছে, হয় কোনোবা দুষ্কৃতিকাৰীয়ে সময়ে সময়ে কিবা কৰিছে, সেইটো কাৰণে গোটেই জাতিটো চহৰীয়া হ'ব নোৱাৰে। আৰু মুকিবৰ ৰহমান ডাঙৰীয়া, আপুনি মানে আপোনাক মই শ্ৰদ্ধা কৰো, আপুনি শৰীয়তৰ আলিম, শৰীয়তৰ কাম কৰক, মছজিদবোৰত কি চলি আছে, মাদ্ৰাছাসমূহত কি চলি আছে, আমাৰ যিবিলাক মানে আমাৰ দুখীয়া পৰিয়ালৰ লোক আছে, কাৰোবাৰ ছোৱালী কৰবাত বিয়া হৈছে, তেখেতক বলপূৰ্বক মানে যৌতুকৰ নামত হাৰাশাস্তি কৰি পঠাই দিছে, এইবিলাক দায়িত্ব আপুনি লওক, সমাজৰ কাম কৰক। আর জাতির চেতনা সবরে আছে, আপনার আছে মানিছো, কিন্তু আপনি যে ডাইরেক্ট এটেক করে কইছে মানে হীরা ভরণীয়া ডাঙরিয়া ভোট দিব লাগে, আলিম উলেমাক রিকোয়েস্ট করেছে বিটিসি অঞ্চলত বসবাস করা, আমার জনগোষ্ঠীর মানুহক রিকোয়েস্ট করেছে, এটু আপনার ভুল ধারণা। আজিৰ তাৰিখত মাইনৰিটি অঞ্চলত বসবাস কৰা আমাৰ মাইনৰিটি অধ্যুষিত অঞ্চলত যিসকল বুদ্ধিজীৱী আছে, সাধাৰণ শ্ৰেণীৰ মানুহ আছে, দিন হাজিৰা কৰা ব্যক্তিসকল আছে, তেখেতসকলে আমাতকে মেণ্টেলিটি বহুত উগ্ৰ আছে। তেখেতসকলৰ সেন্টিমেন্ট, জাতীয় সেন্টিমেন্ট তেখেতসকলৰো আছে। কোন দলক ভোট দিলে কি হ'ব, কোন দলক ভোট নিদিলে কি হ'ব, তেখেতসকলৰ এটা বিবেক বিবেচনা আছে। গতিকে ভোট দিয়াটো যাৰ যাৰ অধিকাৰ, কোৱাটো আমাৰ অধিকাৰ, ভোট খোজাটো অধিকাৰ, কিন্তু কোনোবাই দিব নিদিব তাক বলপূৰ্বক কৰাৰ কোনো অধিকাৰ আমাৰ নাই। স্পষ্টভাৱে আপোনাক ক'ব বিচাৰিছো, আপুনি কলাইগড় থাকে, বিটিসি অঞ্চলৰ এনেকুৱা কিছুমান জায়গা আছে, আপোনাৰ মুখৰ বাক্যৰ কাৰণে কিছুমান যি 2-4 ঘৰ মানুহ আমাৰ আছে, সেইবিলাক মানুহৰ ওপৰত যাতে কোনো প্ৰেছাৰ ক্ৰিয়েট নহয়, সেইটো কাৰণে আপোনাক অনুৰোধ জনাইছো আৰু আপোনাৰ মুখটো বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছো। খুব সুন্দৰ। আমি দেখিছো কিছুমান সোশ্যাল মিডিয়াৰ যোগেদি বহু নেতা, বহু লোকে কেতিয়াবা মানে সমালোচনা কৰিছে, তাত তেনেকুৱা হ'ব নালাগে, তেখেতে মানে অনুৰোধ জনাইছে। গতিকে সোশ্যাল মিডিয়াতকৈ যদি থকাতকৈ যদি আমি মুখামুখিভাৱে যদি সমস্যা যদি হৈছে, তেনে আলোচনা কৰিলে সেইটো সমাধান হয়, সেইটো সকলোৱে জানে। গতিকে লাষ্টত আপোনাক আৰু দুটামান কথা সুধিব বিচাৰিছো, যিহেতু আপুনি ৰিজনেল মাইনৰিটি ডেভেলপমেণ্ট কাউন্সিলৰ যিহেতু সাধাৰণ সম্পাদক, এই যিটো মাইনৰিটি যিটো উন্নয়ন, যিটো মানে ৱেলফেয়াৰ আছে, পৰিষদ আছে, কল্যাণ আছে, এইটোত মানে কেনেধৰণে কাম কৰিব? এইটোত আপোনাৰ ভাৰত চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰীৰ ভাৰতৰ সংবিধান 29 আৰু 30 আৰ্টিকুলৰ আধাৰত প্ৰাইম মিনিষ্টাৰ 15 পইণ্ট প্ৰগ্ৰেমৰ অধীনত যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মানে পুঁজি, আৰ্থিক পুঁজি, সেই পুঁজিৰ পৰা 15% মাইনৰিটি মানুহৰ নামত ধাৰ্য কৰিছে গোটেই ভাৰতবৰ্ষত। তাতে অসমৰ 18খন জিলা, বিশেষকৈ এই 18খন জিলাত বসবাস কৰা মুছলিম, খ্ৰীষ্টিয়ান, জৈন, বুদ্ধিষ্ট, শিখ, ফাৰ্চী, এই 6টা জনগোষ্ঠীক লৈ গঠিত ৰিলিজিয়াছ মাইনৰিটি ৱেলফেয়াৰ ফৰাম ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ, আমি দিছপুৰতো যোগাযোগ কৰিছো, আমি দিল্লীতো যোগাযোগ কৰিছো। তেতিয়া দায়িত্বত আছিলে মুক্তাৰ আব্বাছ নাকভি, আৰু অসমৰ তেতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছিলে মুখ্যমন্ত্ৰী। তেখেতৰ সেই সময়ত দায়িত্ব থকা মাইনৰিটি ডিপাৰ্টমেণ্টৰ দায়িত্ব থকা ব্যক্তি এজন আছিল নুৰজামান চৰকাৰ, তেখেতকো আমি লগ কৰিছো, আমি দেখি আহিছো। ধুনীয়া এটা মানে প্লেন পলিচি আমাৰ হৈছিল, আমাৰ বিটিচিৰ পৰা, বিটিচি লেভেলৰ পৰা, দিছপুৰৰ পৰা দিল্লীলৈকে। কিন্তু আমি দেখিবলৈ পাইছো যোৱা 2012 বৰ্ষত যি ভাৰত চৰকাৰে আবণ্টন দিয়া 63 কোটি টকা দৰং জিলাত কৰিছিল, এই দৰং জিলাৰ 63 কোটি টকাৰ ভিতৰত কিছু অংশ আমাৰ অবিভক্ত দৰং জিলাৰ অংশ আছিলে। এই অংশ এই সময়ত আমাৰ মানে দৰং ডেপুটি কমিশনাৰে মানে গোটেই ডেভেলপমেণ্টৰ কাম কাজ দৰং জিলাত কৰিছিল। কিন্তু আমি হাইকোৰ্টত কেছ কৰি, মোৰ লগত আছিল ৰবাৰ্ট নাৰ্জাৰী, মোৰ লগত আছিল বিনয় দৈমাৰী, মোৰ লগত আছিল অনিল মুছাহাৰী, এইকেইজন ব্যক্তি আমি লগ হৈ হাইকোৰ্টত কেছ কৰি, যিহেতু ওদালগুৰি জিলা সেপাৰেট নাছিলে মাইনৰিটি হিচাপে, সেই মাইনৰিটি জিলা আমি পাবলৈ সক্ষম হৈছো। তাৰপিছত এনেকুৱা এটা পৰ্যায় আহিলে, 12ৰ পিছত 13ৰ এটা এলিভেশ্যন আহিলে, আমি লিষ্টখনো পালো। ওদালগুৰি ডেভেলপমেণ্ট ব্লকত 3 কোটি 29 লাখ টকা আমি এটা লিষ্ট পালো, কিন্তু আজিলৈকে সেই ডেভেলপমেণ্টৰ পুঁজি উন্নয়ন হোৱা দেখা নাপালো। কিন্তু দুখৰ বিষয় এইটোৱে যে ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ মানে যিটো মানে নেতৃত্ব, সেই নেতৃত্বৰ অভাৱত আমাৰ মানুহখিনি পিছ পৰি থাকিলে। তো আশা কৰিছো 3 কোটি টকাৰ, হয়, সেইটো সেই টকাখিনি কি
সেই টকাখিনি আমিও অজ্ঞাত মানে নোটিফিকেশনহে আহিল অমুক ব্লকত ইমান কোটি টকা, কিন্তু যেতিয়াই নেকি 2014 যেতিয়া নিৰ্বাচন হল, ভাৰতৰ চৰকাৰ আহিল, মিস্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আহিল, তাৰ পিছতে আকৌ নোটিফিকেশনটো কেনসেল হৈ উল্টাই গ'ল। গতিকে এইবাৰ আমি বিশ্বাস আৰু আস্থা ৰাখিছো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত। তেখেতে যে এই চৰকাৰ গঠন কৰিব অনাগত দিনত, এই চৰকাৰৰ নেতৃত্বত প্ৰথম যেটো বাজেট অধিৱেশন হ'ব, সেই বাজেট অধিৱেশনত যাতে আমাৰ এই 6টা কমিউনিটিৰ হয়, মুছলিম, খ্ৰীষ্টিয়ান, জৈন, বুদ্ধিষ্ট, শিখ, ফাৰ্চী, গোটেইখিনি সামৰি মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড যিহেতু তেখেতৰ বিডিআৰ একৰ্ডত আছে, গতিকে মই তেখেতক অনুৰোধ কৰিব বিচাৰিছো তেখেতে যাতে বিটিসি প্রথম সদনতে এইটো বিল পাস কৰি দিছপুৰৰ ডেলিগেট জৰিয়তে এইটো আমাৰ মানুহখিনিক যাতে সুবিধা দিয়াৰ চেষ্টা কৰে। ইয়াৰ লগতে মই আপোনাক এটা কথা জনাব বিচাৰিছো, একেবাৰে নোহোৱা নহয় 2012 বৰ্ষৰ যিটো মানে পেকেজ আছিলে, তাৰে ওদালগুৰি জিলা 722টা আইলে ঘৰ যিটো ডলিং হাউচ বুলি কোৱা হয়, এইখিনি কৰা হৈছে। 49টা পানী বৰিং কৰা হৈছে। তাৰপিছত 322টা আপোনাৰ যিটো তাৰা পাম্প বুলি কয় এইটো কৰা হৈছে। তাৰপিছত আপোনাৰ অংগনবাদী বিল্ডিং 39টা কৰা হৈছে। 46টা এডিশনাল ক্লাছৰুম কৰা হৈছে। তেনেকুৱা সেক্টৰত আমি কাম কৰিছো। এই আপোনালোকে যিমানখিনি মানে হাইৱে অংগনবাদীৰ কথা ক'লে, এইটো দেখিছো কৰবাত মানে বিজেপি চৰকাৰে কিন্তু তেওঁলোকে কৰা বুলি মানে কৈছে, এই ক্ষেত্ৰত আপুনি স্যার কিছুমান এনেকুৱা মানে আমি দেখিবলৈ পাইছো, ভেৰগাঁও ডেভেলপমেন্ট ব্লকৰ অধীনত এনেকুৱা কিছুমান এৰিয়া আছে, 19খন ভেৰগাঁও কনষ্টিটুৱেন্সিৰ কথাই কওক, যিবিলাক তাৰমানে এটা অপ্ৰিয় হলেও সত্য কথা, যি মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ যি টকা আছিলে, আপোনাৰ 144টা ঘৰ আছিলে ভেৰগাঁও ব্লক। এই 144টা ঘৰৰ ভিতৰত 94টা ঘৰ আছিলে ভেৰগাঁও পাৰ্টত, আৰু আপোনাৰ বাকিখিনি আছিলে 19খন পাৰ্টত। এই 19খন পাৰ্টত থকা যি 50টা 52টা ঘৰ আছিলে, তাৰে আজিৰ তাৰিখত আপোনালোকে যদি ফিল্ডত যায় তেতিয়াহ'লে আপুনি 30টাৰ পৰা 32টা ঘৰহে দেখিবলৈ পাব। বাকি ঘৰখিনি নোহোৱাৰ কাৰণ মই মিডিয়াৰ যোগেদি স্পষ্টভাৱে জনাব বিচাৰিছো, সেই টকাখিনিও নাহিলে কামো নহ'ব। সেম তেনেকে ভেৰগাঁও ব্লকতো সেম কেটেগৰী হৈছে। এতিয়া কথা হৈছে কিছুমান আমাৰ ৰুলিং চৰকাৰৰ কিছুমান মানে নেতৃত্বই এনেকুৱা কিছু কাম কৰিছে, যে 2012 চনত আপোনাৰ নামত এটা হাইৱে ডলিং হাউচ আছিলে, MSDP মাল্টি সেক্টরাল ডেভেলপমেন্ট প্রোগ্রাম, কিন্তু সেই ঘৰ আপোনাৰ কি লগোৱা হোৱাই নাই। সিভিল এসডিও, অ্যাসিস্ট্যান্ট কমিশনার, বিডিও, জিডি আপোনাৰ ঘৰত গৈ আপোনাৰ পিকচাৰ মাৰিছে, ঘৰ আঁতৰোৱা আছে। সিভিল এসডিও আপোনাক কৈ গৈছে যদিহে টকাখিনি অসম চৰকাৰে মোকলাই দিয়ে কামখিনি ক্লিয়াৰ হ'ব। আমি দেখিবলৈ পাইছো কিছুমান জায়গাত এনেকুৱা কন্ডিশন হৈছে, সেই ঘৰটোকে ফটো মাৰি ভেচিডিসি লেভেলৰ পৰা 1,30,000 টকা উদ্যোগ হৈ গৈছে, কিন্তু কাম তেনেকৈ আছে। খুব সুন্দৰ ব্যাখ্যা কৰিছে আপুনি, মানে যিখিনি ভিতৰৰ কথা সেই ভিতৰৰ কথাবোৰ আপুনি ক'লে। লাষ্ট আপোনাক মানে সুধিছো, আপুনি যিহেতু ইউপিএলৰ লগত যিহেতু জড়িত হৈছে, এইবাৰ প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিএল চৰকাৰ অহাটো আপুনি নিশ্চিত? এইটো স্যার মই প্ৰথমতে কৈছো, দ্বিতীয়বাৰ আকৌ ক'ব লাগে, যি কি নহওক কথা হৈছে আপুনিও জানে, মইও জানো, গোটেই মানুহেও জানে যে যেতিয়াই যিটো চুক্তিৰ স্বাক্ষৰকাৰী নেতাসকলৰ লগত চুক্তি কৰিছে অসম চৰকাৰ, ভাৰত চৰকাৰে, তেতিয়াই আমি দেখিবলৈ পাইছো যে মানে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ইন্টাৰনেল আৰু এক্সটাৰ্নেল দুটা পলিচি থাকে। ইন্টাৰনেল পলিচিটো হৈছে সেই চুক্তিৰ স্বাক্ষৰকাৰী নেতাসকলক গাদীত বহোৱা। গতিকে আজিৰ তাৰিখত মই 100% বিশ্বাসী যে অসম চৰকাৰ আছে, যে ভাৰত চৰকাৰ আছে, প্ৰমোদ বড়ো ডাঙৰীয়াক গাদীত বহোৱাটো তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য। লগতে মই মোৰ আস্থা আৰু বিশ্বাসেৰে মই কৈছো, এইবাৰ যে মানে নিৰ্বাচন হ'ব, নিৰ্বাচন কালিয়ে হওক, 1 বছৰ পিছতেই হওক, এইটো ক'ব লগা নাই, যেহেতু কোভিড-19 এটা মানে আমাৰ কিবা চলি আছে। গতিকে যে সময়তে চৰকাৰে মানে ইলেকশন কমিশনাৰে অধিসূচনা জাৰি কৰিব, নিৰ্বাচন পাতিব, নিৰ্বাচন ডিক্লেয়াৰ কৰিব, যেতিয়াই নিৰ্বাচন হ'ব আপোনালোকে দেখিবলৈ পাব একক সংখ্যাগৰিষ্ঠৰে প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰিব। খুব সুন্দৰ। তেখেতে মানে খুব বিশ্বাসেৰে কৈছে যে এইবাৰ পৰিৱৰ্তনৰ বঁটা বলিছে, আৰু পৰিৱৰ্তনৰ বঁটা বিচাৰি হয়তো ৰাইজে শিলটোত ভাঙি এটা পৰিৱৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি আহিব, আৰু তেখেতেও আশাবাদী। গতিকে তেখেতৰ পৰা মই বহু কথাই আজি জানিব পাৰিলো হওক। গতিকে আৰু পিছৰ পৰ্যায়ত আমি বহু কথাই
তেখেতৰ পৰা জানিবলগীয়া আছে সেই সম্পৰ্কে আমি আৰু তেখেতৰ পিছত লগ পাম গতিকে আজি সময় চমু চাপি আহিছে গতিকে সময়ৰ তাগিদাত আমি আজিৰ যি আলোচনা এই আলোচনা এইখিনি কৰিছো আৰু আপোনাক আমাৰ ভাৰতীয় লোকসকলক